ৰাজনীতি কৰা ইমান দিন হ'ল এতিয়ালৈ বাহানা দেখুৱাৰ অভ্যাস সলনি নহল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংবাদিক দেখিলে বৈশ্যৰ আগতেও প্ৰচাৰ কৰিব লাগিছিল এতিয়াও তেওঁ দৌৰাদৌৰিকৈ বাথৰুমত সোমায় ডায়েবেটিছ থকা মানুহ কাৰণে সঘনাই প্ৰচাৰ কৰিব লাগিয়েই থাকে বুলি কৈ পলায়ন কৰে বীৰেন্দ্ৰ বৈশ্যই 1985 বেটছৰে নেতা হ'লেও ৰাজ্যসভাৰ আসনখন খামুচি ধৰিবলৈ ঠিকেই জানিছে তথাপি বৈশ্যই সমস্যাৰ পৰা পলোৱা পলায়নবাদী মানুহৰ দৰে কেমেৰা দেখিলেই বাথৰুমত প্ৰৱেশ কৰাটো দৃষ্টিকটু সমস্যা দেখিলেই মূৰ পুলুকা মৰা সাংসদজনে নিৰ্বাচনৰ পূৰ্বেও একেটা বুদ্ধি পাঙিলে মধ্য গুৱাহাটী সমষ্টি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নোপোৱা সন্দৰ্ভত আলোচনা কৰিবলৈ এদল অগপ কৰ্মীয়ে আমবাৰীত হোৱা-দোৱা কৰিছিল তেতিয়া দলৰ মুখ্য কাৰ্যালয়তে আছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তেওঁ কৰ্মীসকলে মধ্য গুৱাহাটী বিজেপিক এৰি দিয়া হ'ব নেকি বুলি জবাবদিহি কৰিলে লগতে আছিল এদল সাংবাদিক কৰ্মীসকলক সন্তুষ্ট কৰিবলৈ প্ৰথমে ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোত অগপই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিলে সুৰতে সুৰ মিলাই একেটা কথাই ক'লে বীৰেন বৈশ্যই কিন্তু তেতিয়াহে লাগিল গণ্ডগোল অগপৰ প্ৰতিবাদ কৰ্মীয়ে বীৰেন বৈশ্যক আশ্বাসৰ পৰিৱৰ্তে প্ৰতিশ্ৰুতি দিয়াৰ আহ্বান জনালে কেমেৰাৰ সন্মুখত সেইটো কথা ক'বলগীয়া হোৱা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সুৰ সলনি হৈ গ'ল তেওঁ সাংবাদিকসকলক জনালে মোৰ প্ৰস্ৰাৱ কৰিব লাগিছে বাথৰুমৰ পৰা আহোঁ লগে লগে সকলোৱে তেওঁক যাবলৈ পথ মুকলি কৰি দিলে অগপৰ সদৰৰ কাৰ্যালয় কক্ষৰ পৰা ওলাই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ততালিকে বাথৰুমত সোমালগৈ ডায়েবেটিছ থকা মানুহ যেতিয়া বৈশ্যই খৰখেদাকৈ জপাই দিলে বাথৰুমৰ দুৱাৰ তাৰ পিছতো বহু সময় বৈশ্যৰ বাবে সাংবাদিকে অপেক্ষা কৰি থাকিল কিন্তু ৰাজ্যসভাৰ সাংসদৰ দৰে দায়িত্বশীল পদত থকা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সাংবাদিকৰ পৰা বাচিবলৈ তেওঁৰ দৰে নেতা এজনে প্ৰচাৰ কৰিব লাগিছে বুলি কোৱাটোৰ সমান লাজৰ কথা একো নাই ক'বলৈ গ'লে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য হৈছে অসমৰ ৰাজনীতিত সক্ৰিয় সবাতোকৈ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত এজন তেওঁৰ যদি সাংবাদিকৰ মুখামুখি হোৱাৰ সাহস নাই তেন্তে ৰাজ্যসভাৰ সাংসদৰ পদ বাৰম্বাৰ খামুচি থকাৰো দৰকাৰ নাই ফণীভূষণ চৌধুৰীয়ে অৱশ্যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমৰ্থকসকলক মধ্য গুৱাহাটী সমষ্টিটো এৰি দিয়া নহয় বুলি মিছাকৈ হ'লেও সান্তনা দিলে সেইখিনি কৰিবলৈও অসম আন্দোলনৰ মহাৰথী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাহস নাই তেওঁৰ দৰে নেতাৰ বাবে অসম গণ পৰিষদ বিধ্বস্ত হৈছে দলত নতুন তেজক সোমাবলৈ নিদিয়া বৈশ্যই পদৰ লালসাত প্ৰচাৰ কৰিব লগা বুলি অভিনয় কৰিবলৈ ঠিকেই জানে কিন্তু নিজৰ পদটো সুৰক্ষিত কৰি ৰখাৰ বাদে আনৰ হৈ মাত মাতিব নাজানে তেওঁ নিজৰ পদবীৰ বাবে সংগ্ৰাম কৰিব জানে কিন্তু তাৰ বাবে দল জহন্নামে গ'লেও বৈশ্যৰ মাত মাতিবলৈ দৰকাৰ নাই